ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞানৰ যি দ্বিতীয় খণ্ড ভূগোল তাৰ আমি এটা পাঠ ল'বলৈ আৰম্ভ কৰিছোঁ। প্ৰথম পাঠটো তোমালোকে উলিয়াই লোৱা। প্ৰথম অধ্যায় ভূপৃষ্ঠ পৰিৱৰ্তন। ভূপৃষ্ঠ পৰিৱৰ্তন 1.0 আৰম্ভণিখিনি চোৱা। আমি সকলোৱে জানো যে পৃথিৱীৰ নামৰ গ্ৰহটোত বসবাস কৰা জীৱবোৰৰ বাসস্থান পৃথিৱীৰ উপৰিভাগ। পৃথিৱীৰ উপৰিভাগ দুই প্ৰকাৰে গঠিত। প্ৰথম হৈছে স্থলভাগ, য'ত পৃথিৱী 7খন মহাদেশ আছে। আমি 7খন মহাদেশ জানো, সেইকেইখন হৈছে এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকা মহাদেশ। আৰু এই স্থলভাগ পৃথিৱীৰ 21% গঠিত। মহাদেশকেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমি, পৰ্বত, পাহাৰ, নদী, উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। দ্বিতীয়টো হৈছে স্থলভাগ, য'ত পৃথিৱীৰ 5খন মহাসাগৰ আছে। সেইকেইখন আমি কৈছোঁ প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। আৰু পৃথিৱীৰ মুঠ জলভাগ হৈছে 71%। মহাসাগৰ কেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত আমি মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাট, প্ৰবাল প্ৰাচীৰ আদি অৱয়ৱবোৰ দেখিবলৈ পাওঁ। তাৰোপৰি মহাসাগৰৰ তলিতো সৰু ডাঙৰ বহুতো দ্বীপ দেখা যায়। পৃথিৱীত দুই ধৰণৰ কাৰকৰ বাবে স্থলভাগ আৰু জলভাগত কেতবোৰ পৰিৱৰ্তন লক্ষ্য কৰা যায়। সেই কাৰক দুবিধ হ'ল বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। বাহ্যিক কাৰক, যিটো পৃথিৱীৰ স্থলভাগ আৰু জলভাগৰ ওপৰত দেখা যায়। বাহ্যিক কাৰকবোৰে বাহিৰৰ পৰা দেখাকে ক্ৰিয়া কৰে, আৰু বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আৰু আভ্যন্তৰীণ কাৰক, আভ্যন্তৰীণ কাৰকবোৰ নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে। আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয়গিৰি প্ৰধান। এই আভ্যন্তৰীণ কাৰকে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰিব পাৰে। এতিয়া আমি আলোচনা কৰিম এই কাৰকবোৰৰ ফলত দেখা দিয়া পৰিৱৰ্তনসমূহ। তাৰে প্ৰথমটো হৈছে ই ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলিভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। দ্বিতীয়টো, ভূমিকম্প সংঘটিত হ'লে মহাদেশৰ বা মহাসাগৰৰ তলিভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। তৃতীয়তে, আগ্নেয়গিৰি উদগীৰণ সংঘটিত হ'লে বা ভূমিকম্প হ'লে সংশ্লিষ্ট ঠাইসমূহত কেতবোৰ বিশেষ পৰিৱৰ্তন দেখা যায়, যেনে তাত ভূমিস্খলন হয়, নাইবা কেতিয়াবা তাত আগ্নেয়গিৰিৰো সৃষ্টি হোৱা দেখা যায়। চতুৰ্থটো হৈছে পৃথিৱী খোলাটো গঠন কৰা ফলকসমূহৰ বিৱৰ্তনৰ কাৰ্য সম্পাদনত কাৰকসমূহৰ যথেষ্ট ভূমিকা আছে। এতিয়া আমি আলোচনা কৰিম ফলক বিৱৰ্তন। ফলক বিৱৰ্তননো কি? পৃথিৱী খোলাটো কিছুমান ফলকেৰে গঠিত। 6খন প্ৰধান ফলক আছে আৰু 20খন সৰু সৰু ফলকেৰে এই ফলক কেইখন গঠিত। প্ৰধান 6খন প্লেট হৈছে প্ৰশান্ত পেচিফিক প্লেট। দ্বিতীয় হৈছে আমেৰিকান প্লেট। আমেৰিকান প্লেটখনক আকৌ দুভাগত ভগাইছে, উত্তৰ আমেৰিকান আৰু দক্ষিণ আমেৰিকান প্লেট হিচাপে। তৃতীয় হৈছে ইণ্ডো অষ্ট্ৰেলিয়ান প্লেট। চতুৰ্থ ইউৰেছিয়ান প্লেট। পঞ্চম আফ্ৰিকান প্লেট আৰু ষষ্ঠ হৈছে এণ্টাৰ্কটিকা প্লেট। প্ৰতি বছৰে এই ফলকবোৰ প্ৰায় 1 চেণ্টিমিটাৰকৈ গতি কৰে। ফলকবোৰৰ এই গতিশীলতাৰ বাবে আগ্নেয়গিৰি আৰু ভূমিকম্পৰ সৃষ্টি হয়। এতিয়া তোমালোকে এই মানচিত্ৰখনত পৃথিৱীৰ ফলকসমূহৰ অৱস্থান দেখিছা, আৰু এই ফলককেইখনে ভূপৃষ্ঠ পৰিৱৰ্তনত বিশেষ বৰঙণি আগবঢ়াই থাকে।